আজি জালাননগৰ চাহ বাগিচা গৈছোঁ তো এয়া চাওক জালাননগৰ চাহ বাগিচাৰ আজিৰ মোৰ ব্লগ ভিডিঅ'। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল জীৱন গলা ব্লগত আপোনালোকক বহুত স্বাগতম জনাইছোঁ আৰু আপোনালোকক সকলোকে নমস্কাৰ জনালোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এক বিশেষ বাগান, যি বিশেষ চাহ বাগিচা, জালাননগৰ চাহ বাগিচা দৃশ্য আপোনালোকে চাব। ইয়াত কিমান ধুনীয়া মনোৰম পৰিৱেশ, প্ৰকৃতিৰে ভৰপূৰ, গছ গছনিৰে ভৰপূৰ, মানে লক্ষ লক্ষ গছ গছনি। আৰু আপোনালোকে যদি আহে হিচাপ কৰিব নোৱাৰিব ইমান গছ গছনি আছে। তো আপোনালোকে আহক, মই আপোনালোকক দেখুৱাব বিচাৰি আছোঁ। এয়া জালাননগৰ চাহ বাগিচা, জালাননগৰ চাহ বাগিচা। এয়া আপোনালোকে দেখিছে প্ৰকৃতিৰে ভৰপূৰ গোটেই চাহ বাগানখনত, মানে গোটেই গছেই গছ, কিমান ধুনীয়া পৰিৱেশ কৰি থৈছে বাগিচাখনত। তো এয়া চাওক ইমান গছ ৰুইছে, ধেমালি নেকি? গোটেই বাগিচাখনত গছ চাওক, লাইনে লাইনে শাৰী শাৰী একদম পুৰা গছ। তো বহুত ভাল লাগিছে। মানে মেডিকেলত থাকি বৰিং হৈ আছিলোঁ, তো ভাবিলোঁ মানে ওলাই সেইফালে যাওঁ বুলি, কিন্তু ইমান ওচৰতে বাগিচা এখন আছে, লাগি আছে, মোৰ খবৰ নাই মানে। তো এইফালে অলপ পুৰণা গছ চাগে, তো ইমান খাচ লগা নাই। কিন্তু এইটো চাইডে চাওক ইমান ধুনীয়া বাগিচাখন, লগতে গছ গছনি ইমান ভৰপূৰ, গোটেই শাৰী শাৰী গছ, পূৰা সেউজীয়া পৰিৱেশ। বিশেষকৈ আপোনালোকেতো জানেই মই সেউজীয়া পৰিৱেশ কিমান ভাল পাওঁ। সেইটো কাৰণে সেউজীয়া পৰিৱেশৰ সুবাস ল'বলৈ প্ৰকৃতিৰ মনোৰম ইয়াত ভৰপূৰ আছে। তো সেইটো কাৰণে আপোনালোকক দেখুৱাইছোঁ কিমান মজা পৰিৱেশ। যদি আপোনালোকে বাই চান্স মেডিকেল আহে, তো মনটো ভাল লগাবলৈ কাৰণে আপোনালোকে এই জালাননগৰ চাহ বাগিচাত আহি কিনে আপোনালোকে প্ৰকৃতিৰ উপভোগ কৰিব পাৰে। মানে পূৰা গছ গছনি দেখিছে নাই, চবফালে চাৰিওফালে গছ গছনি, বাগিচাৰ মানে ইমান গছ লাইফত দেখা নাই। মানে আচৰিত হৈ গ'লোঁ মই মানে এই গছবোৰ দেখি কিনে। মানে আপোনালোকে গোটেই মানে ছেকশ্যনত, আপোনালোকে বাগিচাৰ ছেকশ্যনত চাব পাৰে, মানে ইমানেই গছ, বৰ আচৰিত দেই। বহুত ভাল লাগিলে। যদি আপোনালোকক প্ৰকৃতি সঁচাকৈ আপোনালোকে যদি ভাল পায়, তেন্তে আপোনালোকে এই ভিডিঅ'টো চাব। দেখিলে আপোনালোকে বিনন্দীয়া পৰিৱেশ, বহুত ভাল দেখিছে, শাৰী শাৰী অজস্ৰ গছ আছে। আপোনালোকে ভাবক, ভিতৰ ফালেতো মই নোসোমালোৱেই, ভিতৰ ফালৰ গছবিলাকো আপোনালোকে চাব পাৰিব। তো যি কি নহওক, ভাল লাগিল। আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি আজি যি প্ৰকৃতিৰ অনুভৱ পালে, সঁচাকৈ আপোনালোকে যদি মেডিকেললৈ আহে, ডিব্ৰুগড় আছাম মেডিকেললৈ, তো আহি কিনে এই পৰিৱেশৰ আপোনালোকে দৃশ্য ল'ব পাৰে, ফটো ল'ব পাৰে। মই ফটো চটো লৈছোঁ, আপোনালোকক ফটোও পঠিয়াই দিম। তো ঠিক আছে, আজিলৈ আহিছোঁ। তো ধন্যবাদ। এয়া চাওক পকা আলিৰ মাজে মাজে গাড়ী কেনেকৈ গৈ আছে, আৰু এয়া গলিটোতো মানে ৰাস্তাৰ কাষে কাষে গছ গছনি আছে। এয়া ইমান নতুন পুলি ৰোপণ কৰিছে, কিন্তু তাৰ মাজতো গছ কেনেকৈ ধৰণে ৰোৱা হৈছে। মানে বাগিচাখনে প্ৰকৃতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে, আৰু প্ৰকৃতি যে মানৱ জীৱনৰ কাৰণে কিমান প্ৰয়োজন, এই বাগানখনে আপোনালোক উদাহৰণ দাঙি ধৰিছে। তো বিশেষভাৱে যদি আপোনালোক সঁচাকৈ দেখিছে আৰু যে যি প্ৰকৃতিৰ মনোৰম দৃশ্য, গছ গছনি ইমান ভৰি আছে। আৰু সেইফালে চাওক, অলপ দূৰতে আছে, মই আপোনালোক জুম কৰি দেখুৱাইছোঁ। চাহ বাগিচাৰ যি চাহ শ্ৰমিকসকলে পাত ছিঙি আছে, আজি তেওঁলোকে এই বাগিচাখনৰ হয়তো ছিঙি কাম কৰি বহুত ভাল পায়। তো তেওঁলোককো অলপ মই জুম কৰি দেখুৱাই দিলোঁ। দেখিছে নাই, নতুন গছপুলি ৰোৱা হৈছে, চাহ গছ, তাৰ মাজতো আকৌ গছপুলি মাজে মাজে, মানে গছ গছনি ইমানেই মানে অত্যাধিক ৰোপণ আছে, ইয়াত ৰোপণ কৰিছে। হয়তো মেনেজমেণ্টৰ যি কৰ্তব্য, তেওঁলোকে সঁচাকৈ বহুত ধুনীয়াকৈ তেওঁলোকে পালন কৰিছে, আৰু পৃথিৱীখনত যে প্ৰকৃতিৰ কিমান প্ৰয়োজন ইয়াত দেখুৱাইছে তেওঁলোকে। গতিকে আপোনালোকে দেখিলে যে নতুন গছপুলি তেওঁলোকে ৰোপণ কৰি আছে। মানে গছৰ কাৰণে যদি আপোনালোকে চাবলৈ বিচাৰে, জালাননগৰ চাহ বাগিচা আহিব। আৰু বাগানৰ যি মানে পৰিৱেশ, সঁচাকৈ আপোনালোকে বহুত ভাল আছে ইয়াত। মানে আপোনাৰ মনটো যদি বেয়া লাগি থাকে, বা মেডিকেলত যদি আহিলে, মেডিকেলৰ আপুনি মানে সীমাত, মানে একেবাৰে মূৰত আৰু আপোনালোকে যদি আহে, তো এইফালে আহি কিনে উপভোগ কৰক। তো ধন্যবাদ, ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক বহুত ধন্যবাদ দিছোঁ। হেল্ল' গাইজ, এইকেইখন ফটো মই আপোনালোকক দিলোঁ, অলপ দৃশ্য লৈছিলোঁ প্ৰকৃতিৰ মনোৰম দেখি। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বিদায় লৈছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। বাই বাই।